তো নমস্কাৰ বন্ধুসকল ফ্ৰী সময় অকণমান পালোঁ তাকে বোলো হাকনি বাৰীখনতে অকণমান লাগি দিছোঁ আৰু কাৰণ কেলে দেখিছে আৰু শাক প্ৰায় শেষ হৈ গৈছে শাকৰ ভেলিডিটি প্ৰায় শেষ হৈছেগৈ আৰু তাকে বোলো অকণমান চাফা তাফা কৰি দিছোঁ আৰু আজৰি সময়কণ মই য'ত সময় অকণ পাওঁ ঘৰতে দুডাল এডাল খাবৰ কাৰণে বেলেগ একো নাই আপোনালোকক কিন্তু লাগিলে আহিব পাৰিব দেই ওচৰৰ সকলে নিব পাৰিব প্ৰায় শেষ হৈ গৈছে এইকেইডালো অকণমান লাগি দিওঁ তাকে বোলো আপোনালোকক অকণমান ভিডিঅ'কে ভাবিলোঁ এটা প্ৰস্তুত কৰোঁ মোৰ এই বেঙেনা পুলিকেইটা কিন্তু কি হৈছে ভালেই হৈছে দেখাত কিন্তু লাগিবগৈ অকণমান ডাঙৰ হৈছেগৈ তথাপিতো অকণমান সময় পাইছোঁ বোলো তাকে অকণমান খুচৰি দিছোঁ অকণমান ইহঁতিও অকণমান সাৰ পাওক এইকেইডাল কিন্তু অকণমান ধুনীয়া হৈছে দেই আপোনালোকে কিন্তু নিব পাৰিব যদি অকণমান আপোনালোকক দৰকাৰ হৈছে চাওকচোন বাৰু অকণমান দেখুৱাই দিছোঁ আৰু এনেই অকণমান বেলেগ একো ভাবিব নালাগে এনেই অকণমান দেখুৱাই দিছোঁ অকণমান বোলো ফ্ৰী সময় পালোঁ ভিডিঅ'টোকে বনাই দিওঁ চাওক লাই শাককেইডাল দেখিছেনে বাৰু প্ৰায় এইকেইডাল শেষেই হৈছেগৈ কাৰণ ইহঁতৰো বয়স হৈছেগৈ আৰু কাৰণ কেলৈ সকলোৰে এটা সীমা থাকে বা বয়স থাকে তাৰপিছত সকলোৰে এনেকুৱা হয় মোৰো শাকৰ লাই শাককেইডাল এইটো গতি হ'লগৈ আৰু ইহঁতৰ সময়সীমা প্ৰায় পাৰ হৈ গৈছে এইটো চক প্ৰায় পাৰ হৈ গৈছে এইকেইডাল দেখিছেই তথাপিতো অলপ ভাল হৈ আছে কিন্তু কাৰোবাক যদি দৰকাৰ হৈছে ওচৰে পাজৰে নিবহি পাৰিব আলু কেইজোপাও দেখিছে প্ৰায় গতি ইহঁতৰ এনেকুৱাই হৈছে এইকেইজোপা চাওক আলু কেইজোপা ইহঁতি মৰি গৈছেগৈ আৰু লাহেকৈ পাতবিলাক পকি গৈছেগৈ তাকে বোলো অকণমান আপোনালোকক দেখুৱাই দিছোঁ কি হৈছেগৈ এইকেইডাল ধনিয়াকেইডাল ঠিকেই হৈছে IMC আমাৰ কোম্পানী এগ্ৰ'বুষ্টাৰ এক্টিভেটৰ মাৰিছিলোঁ ধুনীয়া হৈছিলে দেই যথেষ্ট আকৌ কৰিব লাগিব পাছৰ বাৰত খেতি কিন্তু এটা কথা দেই ৰাইজ যদিও এতিয়া আপোনালোকক কাৰোবাক দৰকাৰ হৈছে কিন্তু ওচৰে পাজৰে যদি আছে আহিব পাৰে আকৌ ধুনীয়াকৈ এসাঁজ খাবলৈ নিবহি পাৰে চাওক এতিয়াও ধুনীয়া হৈ আছে কিন্তু সময়সীমা পাৰ হৈছেগৈ ইহঁতৰ তাকে ভাবিলোঁ বোলো কিনো কৰিম অকণমান ভিডিঅ'টোকে আপোনালোকক বনাই দেখুৱাওঁ যিহেতু শেষৰ অৱস্থা হৈছে শাকৰ এই অমিতা পুলিকেইটা চাপতে কিন্তু দিনটো চাই ইহঁতৰ বৰ ডাঙৰ হোৱা নাই কিবাকিবি ইমান দৰৱ IMC কোম্পানী আমাৰ দিছোৱে প্ৰডাক্ট ধনিয়াকেইডাল ধুনীয়া হৈছে এই তিয়ঁহজোপা ধুনীয়া হৈছে আৰু পালেংকেইডালো প্ৰায় ধুনীয়া হৈছে ঘৰতে খাবৰ কাৰণে আৰু এনেও আমাৰ জেগা বেছি নাই